মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ব্ৰেকিং নিউজ, মুছলমানৰ বিৰুদ্ধে হিংসা বিয়পোৱাসকলক ক্ষমা কৰা নহ'ব। এবাৰ মুছলমানক সুৰক্ষা দিয়াৰ সংকল্প লৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এবাৰ ওলোটা খৰ মাৰিছে। মুকলিকৈ ইজৰাইলক সমৰ্থন কৰি এবাৰ বিপদত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। আমেৰিকাৰ 42% মুছলমানে জো বাইডেনক বহিষ্কাৰ কৰাৰ কথা উল্লেখ কৰিছিল, কিন্তু এইবাৰ মুছলমানে বহিষ্কাৰ কৰাক লৈ সৰব হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। এবাৰ মুছলমানৰ সুৰক্ষা দিয়াৰ কথা উল্লেখ কৰিছে জো বাইডেনে। ইছলামোফোবিয়াৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰথমবাৰৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ৰাজনীতিলৈ নামিব বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱত। ঈশ্বৰে কৰিলে 2024ত বিজেপিৰ সাংসদ হ'ম বুলি মন্তব্য কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱত। কংগনা ৰাণাৱতৰ ছবিয়ে ফ্লপ মাৰাৰ পাছত এবাৰ কংগনা ৰাণাৱতে ৰাজনীতিলৈ নামিব বুলি মন্তব্য কৰিছে। 24ত বিজেপিৰ সাংসদ হ'ম বুলি মন্তব্য কৰিছে। হৰিদ্বাৰত গংগা আৰতি কৰি এই মন্তব্য কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱতে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ লেবাননৰ জৰিয়তে হিজবুল্লাৰ শক্তি বৃদ্ধি কৰিবলৈ ইৰাণে প্ৰেৰণ কৰিছে বিশেষ গোট। চাৰিও দিশৰ পৰা ইজৰাইলক দমন কৰাৰ কৌশল ৰচনা কৰিছে ইৰাণে বাৰম্বাৰ হুংকাৰ দিয়াৰ পাছতো ইজৰাইলে যুদ্ধ সমাপ্ত কৰা নাই, যুদ্ধ বন্ধ কৰা নাই। ইজৰাইলৰ সৈন্যবাহিনীসকলে গাজাৰ চাৰিওফালৰ পৰা আক্ৰমণ কৰি আছে। এইবাৰ ইজৰাইলৰ বিৰুদ্ধে সৰব হৈ এটা বিশেষ গোট প্ৰেৰণ কৰিছে। লেবাননৰ জৰিয়তে হিজবুল্লাৰ শক্তি বৃদ্ধি কৰিবলৈ ইৰাণে প্ৰেৰণ কৰিছে বিশেষ গোট। চাৰিওফালৰ পৰা ইজৰাইলক দমন কৰাৰ কৌশল ৰচনা কৰিছে ইৰাণে। হিজবুল্লাৰ শক্তি কমাবলৈ যি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল ইজৰাইলে, এবাৰ ইজৰাইলৰ বিপদ বাঢ়িছে। ইৰাণে এবাৰ ইজৰাইলৰ বিৰুদ্ধে সৰব হৈ পৰিছে। ইজৰাইলৰ শক্তি কমাবলৈ হিজবুল্লাক সহায় কৰিছে ইৰাণী সেনাই। আন এটা খবৰ হৈছে ৰাঘৱৰ বিৰোধিতা কৰাসকল মূৰ্খ আৰু সাংস্কৃতিক দ্ৰোহী বুলি মন্তব্য কৰি এইবাৰ বিপদত পৰিছে অভিনেতা ৰাগ অনিতমে এইবাৰ ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হৈছে। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচন আহিলেই চাচা আৰু ভতিজা মিলি লয়। এজনে হিন্দুত্বৰ কথা কয় আৰু আনজনে মুছলমানৰ দায়িত্ব লয়। এইবাৰ তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰাই এই মন্তব্য কৰিছে। বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা বনাম মৌলানা বদৰুদ্দিন আজমলৰ মাজত চলি আছে এক নতুন যুদ্ধ। হয়, বাকযুদ্ধ আৰম্ভ হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মা বনাম বদৰুদ্দিন আজমলৰ মাজত। নিৰ্বাচন আহিলে এই দুয়োজন নেতাই চাচা আৰু ভতিজা মিলি এজনে হিন্দুত্বৰ কথা কয় আৰু আনজনে মুছলমানৰ কথা কয়। মৌলানা বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি বৰ্তমান সময়ত সমগ্ৰ অসমে দেখি আছে। এজনে মুছলমানক লৈ আৱেগিক কথা কয় আৰু আনজনে হিন্দুত্বৰ কথা কয়। হিন্দুত্বৰ ভোট ল'বলৈ মুছলমানক গালি পাৰে আৰু এজনে মুছলমানৰ ভোট লাভ কৰিবলৈ হিন্দুত্বৰ বিৰুদ্ধে মন্তব্য কৰে। পৰৱৰ্তী খবৰটো হৈছে বিজেপিয়ে মাৰিলেও বিজেপিক ভোট দিম, কিন্তু এইকেইটা ভণ্ড নেতাক ভোট নিদিওঁ। এইবাৰ এগৰাকী সংখ্যালঘু ব্যক্তি সৰব হৈ পৰিছে শ্বেৰমান আলী আৰু বদৰুদ্দিন আজমলক লৈ। এগৰাকী ব্যক্তিয়ে কৈছে, মই জীয়াই থকালৈকে শ্বেৰমান আৰু আজমলক ভোট নিদিওঁ। তেওঁলোকে কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু বাস্তৱত তেওঁলোকে একো কৰিব নোৱাৰে সংখ্যালঘু ৰাইজৰ বাবে। এগৰাকী সংখ্যালঘু ব্যক্তিয়ে এবাৰ আৱেগিক হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে। এই ব্যক্তিগৰাকীয়ে কৈছে, বিজেপিয়ে মাৰিলেও বিজেপিকে ভোট দিম, কিন্তু এইকেইটা ভণ্ড নেতাক ভোট নিদিওঁ। মই জীয়াই থকালৈকে শ্বেৰমান আৰু আজমলক ভোট নিদিওঁ। তেওঁলোকে আধাৰ শিলা স্থাপন কৰে কিন্তু কাম নকৰে। যি সময়ত জনসাধাৰণৰ বিপদ হয় সেই সময়ত এইসকল নেতাক আমি দেখিবলৈ নাপাওঁ, আৰু যি সময়ত কোনো বিপদ নাথাকে ভোট বেংকৰ ৰাজনীতি কৰিবলৈ তেওঁলোকে আমাৰ ওচৰলৈ আহে। নিৰ্বাচন আহিলেই আমাৰ পৰা ভোট ল'বলৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলায়, কিন্তু যি সময়ত ৰাইজ বিপদত পৰে সেই সময়ত তেওঁলোকক দেখিবলৈ পোৱা নাযায়। পৰৱৰ্তী খবৰটো হৈছে কম কাপোৰ পিন্ধাৰ বাবে উৰ্ফি জাবেদক গ্ৰেপ্তাৰ। হয়, মুম্বাই আৰক্ষীয়ে এবাৰ গ্ৰেপ্তাৰ কৰিছে উৰ্ফি জাবেদক। চুটি কাপোৰ পিন্ধি সদায় সংবাদ মাধ্যমৰ শিৰোনামত থাকে এগৰাকী উৰ্ফি জাবেদ। এইবাৰ উৰ্ফি জাবেদৰ বিপদ বাঢ়িছে। দুগৰাকীকৈ মহিলা আৰক্ষীয়ে মুম্বাই আৰক্ষীয়ে এইবাৰ উৰ্ফি জাবেদক এটা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান সময়ত উৰ্ফি জাবেদক গ্ৰেপ্তাৰ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কোনোবাই যদি ভাল বুলি কৈছে, আন কোনোবাই আকৌ হাঁহিছে, আৰু কোনোবাই কৈছে যে উচিত কাম কৰিছে। উৰ্ফি জাবেদৰ ইয়াৰ এটা শিক্ষা বুলি মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাত ধৰা পৰিছে দেশখনত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ যোৱা কমেও ৯৭,০০০ ভাৰতীয়। আমেৰিকাৰ শুক্ল আৰু সীমা সুৰক্ষাৰ তথ্য অনুসৰি 2022 চনৰ অক্টোবৰৰ পৰা 2023 চনৰ ছেপ্টেম্বৰৰ ভিতৰত অবৈধভাৱে আমেৰিকা সীমান্ত পাৰ হৈ যোৱাৰ সময়ত অভিলেখ ৯৬,৯১৭ জন ভাৰতীয়ক ধৰা পেলোৱা হৈছে। তথ্য অনুসৰি আমেৰিকাৰ দক্ষিণ সীমান্তৰ লগতে উত্তৰ সীমান্তত মৰ্মান্তিকভাৱে লোকৰ মৃত্যু হোৱাৰ পাছতো প্ৰায় ৯৭,০০০ ভাৰতীয়ই আমেৰিকা পাবলৈ এই বিপদজনক পথসমূহ বাছি লৈছিল।
96,917 জন ভাৰতীয়ৰ ভিতৰত কানাডাৰ সীমান্তৰে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰি থকা অৱস্থাত ধৰা পৰিছে 30,010 জনকৈ আৰু মেক্সিকান সীমান্তৰে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাৰ পৰা ধৰা পৰিছে 41,770 জনকৈ লোক। বাকীবোৰ আমেৰিকাৰ মূল ভূখণ্ডত প্ৰৱেশ কৰাৰ পিছত ধৰা পৰে। আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ভাৰতীয়ৰ সংখ্যা 2019-20 বৰ্ষৰ পৰা 5 গুণ বৃদ্ধি পাইছে। সেই সময়ত 19,883 জন ভাৰতীয়ই অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰা পৰিছিল। এই মুহূৰ্তত ব্ৰেকিং নিউজ। এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। মৌলানা বদৰুদ্দিন আজমলে কৈছে 3 দিন নিয়া নাথাকিলে গুৱাহাটী হ'ব কবৰস্থান। বিজেপি আমাৰ ধৰ্মশত্ৰু বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 3 দিন নিয়া নাথাকিলে গুৱাহাটী চহৰখন কবৰস্থানলৈ পৰিণত হ'ব। 100 বছৰলৈ হিমন্ত বিশ্ব শৰ্মাক ন্যায় ভোট নিদিয়ে। এবাৰ ইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক লৈ এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। 3 দিন নিয়া নাথাকিলে গুৱাহাটী চহৰখন অচল হৈ যাব। হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ পৰা মিয়া চাফা কৰি দিয়াৰ দৰে সাম্প্ৰদায়িক মন্তব্য কৰে, কিন্তু মুছলমানক হিমন্ত বিশ্ব শৰ্মাই চাফা কৰিব নোৱাৰে। কবৰস্থান হৈ যাব যদি মুছলমান গুৱাহাটী মহানগৰীৰ পৰা আঁতৰি যায়। ইছলামক পৃথিৱীৰ পৰা কোনেও শেষ কৰিব নোৱাৰে বুলি হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাক ধূলিৰ লগত তুলনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক মৌলানা বদৰুদ্দিন আজমলে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই IPS IAS বিষয়াক সন্মান কৰিব নাজানে। IPS IAS বিষয়াক ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীয়ে তই বুলি কয়। সেই IPS IAS বিষয়াই অটোচালক পাচলি বেপাৰীক তই বুলি সম্বোধন কৰিবই, কাৰণ মাছ সদায় মূৰৰ পৰা গেলে। ফাইনৰ নামত ৰাইজক হাৰাশাস্তি কৰিছে বৰ্তমান বিজেপি চৰকাৰে। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই IPS IAS বিষয়াসকলক সন্মান কৰিব নাজানে বাবেই IPS বিষয়াই অসমৰ মানুহক তই বুলি সম্বোধন কৰিবই বুলি মন্তব্য